দিব্য লীলাসমূহ ভগৱন্তৰ লীলাসমূহ বহুতে বিচাৰ কৰিবলৈ যাতে মানুহৰ লগত তুলনা কৰে যিটো ভাগৱত বা গীতা বুজিবলৈ চেষ্টা কৰা আটাইতকৈ ডাঙৰ মূৰ্খমিৰ কাম কাৰণ ভগৱন্তৰ জন্ম কৰ্ম লীলাসমূহ জন্ম কৰ্ম স্বামী দিব্যম য়োবেতি তত্ত্বতঃ ত্যক্তা দেহম পুনৰ্জন্ম নেতি মামেতি সৰ্জুন যে ভগৱন্তৰ জন্ম কৰ্ম সকলো লীলা দিব্য তাক আমি সাধাৰণ মানুহৰ লগত তুলনা কৰিব নোৱাৰো ভগৱান কৃষ্ণই 7 দিন 7 ৰাতি গোবৰ্ধন দাঙি ৰাখিছিল আমি পানী গিলাছটাও নোৱাৰো 1 মিনিট সময় ধৰি ৰাখিব কিছু সকলে নহলে কয় নহয় ভগৱানে বোলে 16000 নাৰীক বিয়া পাতিলে আমাৰ তেতিয়াহলে আকৌ দ্বিতীয় বিবাহ কৰিলে কিলে আপত্তি জন্মায় কয় আজিকালি আৰু যদি 16000 নাৰীক বিয়া পাতি হেজন ভগৱান কেনেকুৱা প্ৰকৃততে চাবলৈ গলে 16000 নাৰীয়ে নয় সংসাৰত যিমান বিলাক নাৰী আছে সকলো ভগৱানৰে নাৰী বুলি কলে ভুল হ'ব সংসাৰত যত যিমান জড় জীৱ আছে সকলো ভগৱন্তৰ তাৰে মাজৰ অকমানহে আপুনি মই নিজৰ কৰি বুলি ভাবি থৈছো কিন্তু সময়ত সকলো ঘূৰাই দিব লাগিব 16000 নাৰীৰ সৈতে ভগৱন্ত কিয় বিবাহ পাশত আবদ্ধ হৈ দেখুৱাইছিল কাৰণ সেই 16000 নাৰী নৰকাসুৰৰ ৰাজ্যত বন্দিত্বত আছিল ভগৱন্তই যেতিয়া নৰকাসুৰৰ বন্দিত্বৰ পৰা সেই 16000 নাৰীক উদ্ধাৰ কৰিছিল আৰু তেওঁলোক যেতিয়া নিজৰ ৰাজ্যসমূহলৈ উভতিছিল তেতিয়া সেই ৰাজ্যসমূহে বহুদিন পৰ ৰাজ্যত থাকি অহা বাবে তেওঁলোকক গ্ৰহণ কৰা নাছিল তেওঁলোকক পৰিত্যাগ কৰি দিছিল আৰু তেতিয়া সেই 16000 নাৰীয়ে ভগৱন্তৰ আশ্ৰয়লৈ গৈছিল যে প্ৰভু